my name is Simran and I am an English trainer. Today I am going to teach you when to use is, am, are in English. তাৰ মানে ইংৰাজী বাক্যত is, am, are কেতিয়া ব্যৱহাৰ কৰা হয়। বলক ভিডিওটো আৰম্ভ কৰো আৰু তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। গাইজ আজি মোৰ লগত আছে সুহেল, সাহিল আৰু আনিকা। আজি ইহঁতক মই শিকাম is, am, are ইংৰাজীত কেনেকৈ ব্যৱহাৰ কৰা হয় আৰু তোমালোকেও শিকি ল'বা। বলক প্ৰথমে আমি শিকো is কেনেকৈ ব্যৱহাৰ কৰা হয়। গাইজ যেতিয়া আমি এজন ব্যক্তি বা এটা বস্তুৰ কথা কওঁ তেতিয়া আমি is ব্যৱহাৰ কৰোঁ। এনে it, he, she, this, that ইত্যাদিৰ লগত is ব্যৱহাৰ কৰা হয়। গাইজ এতিয়া আমি is ব্যৱহাৰ কৰি কেইটামান সেন্টেন্স বনাও আহা। আনিকা, মাসুফা, মই কি কওঁ তোমালোকে ভালকৈ শিকি ল'বা। বলা এতিয়া আমি is ব্যৱহাৰ কৰি সেন্টেন্স কেইটা শিকো। This is my book. ইয়াত এখন কিতাপৰ কথা কোৱা হৈছে সেই কাৰণে is ব্যৱহাৰ কৰা হৈছে। He is my friend. He মানে এজন গতিকে is ব্যৱহাৰ কৰা হৈছে। She is a doctor. That is my dog. It is a rainy day. Ramesh is a doctor. Ramesh singular number সেই কাৰণে is ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি শিকিম am কেতিয়া ব্যৱহাৰ কৰা হয়। তেতিয়া আমি বাক্যত নিজৰ বিষয়ে কওঁ বা নিজৰ কথা কওঁ তেতিয়া আমি কওঁ I আৰু I লগত সদায় am ব্যৱহাৰ কৰা হয়। For example, I am a girl. I am 10 years old. I am very hungry. এনেকে আপোনালোকে I লগত am ব্যৱহাৰ কৰিব। All right? Guys, I hope am কেতিয়া ব্যৱহাৰ কৰা হয় আপোনালোকে বুজি পালে। এতিয়া আমি শিকিম ইংৰাজী বাক্যৰ লগত are কেনেকৈ ব্যৱহাৰ কৰা হয়। Guys, যেতিয়া বাক্যত প্লুৰেল তাৰ মানে বহু বচনৰ কথা কওঁ যেনে they, we, you ইত্যাদি বহু বচনৰ লগত are ব্যৱহাৰ কৰা হয়। বলক are ব্যৱহাৰ কৰি কেইটামান সেন্টেন্স বনাও। They are going to Mumbai. You are a good boy. We are watching movie. Sahil and Suhel are brothers. These mangoes are sweet. These তাৰ মানে বহু বচন সেই কাৰণে ইয়াত সদায় are ব্যৱহাৰ কৰা হয়। তো guys, I hope is, am, are কেতিয়া ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় গম পালে। Guys, see you in the next video with a new topic. Till then, take care, keep practicing and have fun.